আমাৰ পথাৰৰ অৱস্থা চাওকচোন আপোনালোকে। এইবাৰ যি দেখিছোঁ পেটত গামোচা বান্ধি থাকিব লাগিব চাগে। নমস্কাৰ জনাইছোঁ সকলোকে। আৰু আজি ৰাতিপুৱা পথাৰলৈ বুলি ওলাইছোঁ দেই। আৰু এইফালে টাইমটো কিমান হৈছে আপোনালোকক দেখাই দিছোঁ। আমি পিছে আৰু অকণমান সোনকালে আহিম বুলি ভাবিছিলোঁ দেই, কিন্তু মানে উঠোতে মেলোতে কিবাকিবি কৰোঁতে মানে টাইমখিনি কেতিয়া গুচি যায় মানে ক'বই নোৱাৰোঁ। আৰু এইফালে চাওকচোন ৰাস্তাতে মানে ইমান ধুনীয়াকৈ ফুল ফুলি আছে। আৰু এই ফুলবিধৰ নাম কি হয় আপোনালোকে জানিলে কমেণ্ট কৰি জনাবচোন। য'তে ত'তে মানে দেখি থাকোঁ, কিন্তু নামটোহে নাজানো মানে। আৰু আমাক মানে পথাৰলৈ বুলি নিবলৈ আহিলে দেই। পথাৰখন মানে অকণমান দূৰে হয়, বহুত বেছি দূৰ নহয় বাৰু, তথাপিও অকণমান যাব লাগে আৰু এইফালে আমিও পথাৰৰ ফালে সোমাই গৈছোঁ দেই। আৰু চাওকচোন পৰিৱেশটো ইমান বেছি ধুনীয়া লাগিছে নহয়নে বাৰু, চবফালে মানে সেউজীয়া। আৰু এইফালে আমিও পথাৰ আহি পাই গ'লোহি। আৰু তাৰ পাছতে আৰু কি ড্ৰেছটো লগাই মানে ভুই ৰুবলৈ বুলি আৰম্ভ কৰি দিছোঁ। আৰু আমি মানে ৰোৱনী বাই ভনী 3জনীয়ে দেই। আজি পিছে বতৰটো বহুত বেছি ভালে কৰি দিছে দেই। ৰ'দটো ওলোৱা নাই, লগতে মানে অকণমান বতাহো মাৰি আছে। এনেকুৱা বতৰত মানে ৰুই ভালে লাগে বাৰু। আৰু আমি মানে জল্দি ৰুইছোঁ দেই, যিহেতু ৰ'দটো ওলাই দিব পাৰে। আৰু ৰ'দটো ওলালে আৰু ক'ত ৰুই থাকিব পাৰি, সেইটো কাৰণে মানে জল্দি ৰুইছোঁ। আৰু চাওঁতে চাওকচোন এফালে এটা দুবা মানে আমি শেষে কৰিলোঁ। আৰু ইয়াত বাৰু ধুনীয়াকৈ পানী চানী আছিলে দেই, সেইটো কাৰণে ৰুই ভাল লাগিলে। আৰু এতিয়া আমি গৈ আছোঁ বেলেগ এডোখৰত ৰুবলৈ বুলি। আৰু এইফালে দেখিছে নহয় কঠীয়া চঠীয়া লৈ লৈছোঁ। আৰু এইফালে দেখিছে নহয় পথাৰত মানে একেবাৰে পানী চানী নাই, মানে যিমানখিনি বাৰু ৰুবলৈ বুলি আহিছোঁ আৰু এইফালে আমিও ৰুবলৈ বুলি আৰম্ভ কৰি দিছোঁ দেই। আৰু মানে পানী বাৰু একেবাৰে নাই, যোনখিনি মানে অকণমান বোকা সেইখিনি মানে বাছি আমি ৰুবলৈ বুলি লৈছোঁ দেই। আৰু এইখিনি দেখিছে নহয়, এইখিনি জেগাত মানে কিনাৰে অকণমান বোকা আছে, তাকে মানে ৰুইছোঁ আৰু আমি। আৰু যে পথাৰত পানী নাথাকিলে ৰুবলৈ মানে ইমান বেছি ভাগৰ লাগে। আগতে মানে তেনেকৈ ৰুই পোৱা নাই দেই। আগতে মানে পথাৰত পানী থাকে তেনেকৈহে ৰুই পাইছোঁ। ইমান শুকানে মানে ৰুই পোৱা নাই দেই। এইবাৰহে প্ৰথম মানে ৰুই পাইছোঁ। আৰু আজি মানে এটাই কথা ভাল লাগিছে যে বতৰটো বহুত বেছি ভাল লাগিছে, মানে লাহে বতাহ মাৰি আছেতো, সেইটো কাৰণে মানে ৰুই ভাল লাগিছে। আৰু অকণমান সময় পাছতে দেখিছে নহয় এফালে আমি 3জনীয়ে চানা খাবলৈ বুলি লৈছোঁ। পিঁয়াজ জাল দি মানে কেঁচা চানা খাবলৈ বুলি লৈছোঁ। আৰু অকণমান সময় পাছতে আমি আকৌ ৰুবলৈ বুলি আহিলোঁ দেই। আৰু এইবাৰ মানে একেবাৰে বহি ৰুইছোঁ দেই, যিহেতু পথাৰত মানে একেবাৰে পানী নাই। দেখিছে নহয় একেবাৰে মানে বহি ৰুব পৰা অৱস্থা। আৰু সেইটো কাৰণে মানে বহি ৰুইছোঁ। আৰু আপোনালোকৰ ফালে বাৰু পথাৰত পানী আছেনে কমেণ্ট কৰি জনাবচোন। আমাৰতো দেখিছেই কেনেকুৱা অৱস্থা হৈ আছে। আৰু আমাৰ মানে একেবাৰে ৰুবৰে পোৱা নাই দেই, তেনেকেই মানে মাটি পৰি আছে। আচলতে মানে আমাৰ বুলিয়ে নহয়, বহুতৰ মানে তেনেকেই ৰুবই পোৱা নাই। আৰু এতিয়া মানে বৰষুণ দিলেহে আৰু ৰুব পৰা যাব, কিন্তু বৰষুণ দিয়া আকৌ নামে নলয় দেই। আৰু এইফালে আমাৰো ৰোৱা হৈ গ'ল দেই। ৰোৱা হৈ গ'ল মানে কি বুলি ক'ম, আৰু যোনখিনি মানে পাৰি সেইখিনি ৰুলোঁ, আৰু নোৱাৰাখিনি তেনেকেই থাকিলে। আৰু তাৰ পাছতে আমি এফালে দেখিছে নহয় চিৰা লৈ আহিছিলে, মানে তাকে চিৰা খাবলৈ বুলি লৈছোঁ। আৰু চিৰা খাই মেলি আমিও ঘৰলৈ আহিবলৈ বুলি ল'লোঁ বাৰু। যি কি নহওক আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰি দিব।